নমস্কাৰ বন্ধুসকল, স্বাগতম তোমাৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত স্বাগতম। আজি মই কথা পাতিবলৈ যাই আছোঁ অসমত জনপ্ৰিয় কণ্ঠশিল্পী ভিগু দাসৰ, অৰ্থাৎ ভিগু দাৰ এটা গানৰ বিষয়ে কথা পাতিম। আৰু গানটো মানে কেতিয়া ৰিলিজ অলৰেডি হৈছে আৰু ক'ত আপোনালোকে গানটো শুনিব পাৰিব। আৰু গানটোৰ নামটো আপোনালোকে গমেই পাইছে, মাইনা এনেকুৱা নহয়, টাইটেল থাম্বনেইল দি গমেই পাইছে। আৰু এই গানটো মই এটা ভিডিঅ' দিছিলোঁ, কিন্তু কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে সেইদিনা ভিডিঅ'টো ৰিলিজ নহ'ল। মানে এতিয়া মানে গানটো মানে অলৰেডি আউট হৈ গৈছে। আৰু গানটো ক'ত আপোনালোকে শুনিব পাৰিব তাৰ বিষয়ে যে কথা পাতিম। তো বলক বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আপোনালোকে মাইনা এনেকুৱা নহয় গানটো শুনিবলৈ হ'লে আপোনালোকে ইউটিউবত নহয়, আপোনালোকে বাই এপটো ডাউনলোড কৰিব লাগিব। তাত মানে গানটো ৰিলিজ কৰিছে, তাত আপোনালোকে যাই শুনিব পাৰে। আৰু তেওঁ নিজে ইউটিউব চেনেলটো আহি আছে 17 ডিচেম্বৰ দিনা তেওঁ নিজে ইউটিউব চেনেল ৰিলিজ কৰিব। আৰু গানটো আপোনালোকে আগৰ গানবোৰ যেনেকৈ আদৰি লৈছে, এই গানটো আদৰি লৈ বুলি আশা ৰাখিলোঁ। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলে, এটা সৰুছে ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চেনেলটোত আপোনালোকে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। জয় অসম।